আৰু আমি পথাৰ দি আহি এইফালে খুৰীহঁতৰ বাৰীত সোমালোহি আৰু পৰিলে আছে কণ বিলাহী আৰু কচু তাৰপিছত ভেদাইলতা পালোঁ আৰু এতিয়া বলক যাওঁ মাগুৰ মাছৰে খাব লাগিব এয়া গাছ বাঁহগাজৰ ভাজি এয়া চাওক টিফিন ৰেডি হৈ গ'ল কণ বিলাহীৰ সৈতে কচু বনাম ইমান ধুনীয়াকৈ ফুলি আছে বতৰ গুৰুং ঘাৰাং পুৰা নমস্কাৰ স্বাগতম জনাইছোঁ মই উন্নতি বিদ্যালয় আশা কৰোঁ আপোনালোকে সকলোৰে ভাল আৰু মোৰো ভালে আৰু এতিয়া ৰাতিপুৱা হৈছে সময় 7টা আৰু আজি ভাবিছোঁ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি আৰু আগৰ কেইদিন যিহেতু ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰিব নোৱাৰোঁ কাৰণ ছোৱালী স্কুল যায় আৰু দেখা আজি স্কুল যোৱা নাই মানে তাইৰ গাটো যিহেতু গাটো বেয়া আছিলে বুলি কৈছিলোঁ সেই গা বেয়া হোৱাৰ বাবে স্কুল যোৱা নাছিলোঁ আৰু আজিও যোৱা নাই আৰু কাইলৈ পৰাহে যাম চাগে স্কুল তাকে ভাবিছোঁ আগৰ কেইদিনটো এনেকৈ ভিডিঅ' বনাব নোৱাৰোৱেই ৰাতিপুৱাৰ পৰা তাৰ ভাবিছোঁ আজি এদিন থকাকেইদিন ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি আৰু এতিয়া মই পাকঘৰলৈ আহিছোঁ তাকে কিনো বনাওঁ ৰাতিপুৱাৰ সাজত তাকে অকণমান দেখাওঁ ভাতৰ কাৰণে যোগাৰ কৰিব লৈছোঁ আৰু এতিয়ালৈ ভাগিন নহয় ভতিজাও এইফালে যাবলৈ ওলাইছে তাই স্কুল যাব ওলাইছে আৰু টিফিন কি তাকো অকণমান দেখুৱাওঁ আৰু ৰাতিপুৱা এতিয়া কি বনাওঁ সকলোবোৰ অকণকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ সেইফালেকে চাব বুলি তেন্তে এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে আপোনালোকে চাই যাব আৰু এইফালে চাওক টিফিন ভৰাই আছে পূৰা কি লৈছা চাওঁ আৰু কি ল'বা ব্ৰেড ল'বা এতিয়া চাওক মই ৰাতিপুৱাই বনাবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ সাজটো এইপিনে চাওক এয়া হৈছে মাগুৰ মাছ এটা লৈছোঁ যিহেতু আমি নাখাওঁ আৰু এয়া বিলাহী আৰু জিকাৰ সৈতে বনাম বৰ বেছি জোল নকৰোঁ দেখুৱাম বাৰু আপোনালোকক তাৰপিছত তাইক মই ব্ৰেড গৰম কৰি দিছোঁ মানে টিফিন নিবলৈ আৰু তাৰপিছত চাওক এয়া মই ব্ৰেড গৰম কৰি দিছোঁ এনেকৈ আৰু এইফালে হৈ গ'ল আমাৰ টিফিন ৰেডি এয়া চাওক ইয়াত নিমকি সোমাই থোৱা আছে এয়া চাওক টিফিন ৰেডি হৈ গ'ল আৰু এইফালে দেখিছেনে মাছ এয়া মই নিমখ হালধি এনেকৈ সানি ল'লোঁ এয়া আৰু সেইফালেতো বাৰু মোৰ মাছৰ চব্জি হৈ আছে মানে এফালে মাছ উঠাই দিছোঁ মাছৰ চব্জি উঠাই দিছোঁ এফালে ভাত উঠাই দিছোঁ আৰু মই এতিয়া বনাম এয়া কচু শাক বনাম এয়া চাওক এয়া কণ বিলাহীৰ সৈতে কচু বনাম তাৰপিছত এয়া বনাই হোৱাৰ পিছত দেখুৱাম আৰু ৰেচিপি ষ্টাইল নেদেখুৱাওঁ এনেই অকণমান দেখুৱাই দিছোঁ আৰু লগতে বনাম এইফালে বাঁহগাজ এই কালি যে বাঁহগাজ কাটিছিলে সেই বাঁহগাজৰ ভাজি বনাম পিঁয়াজ কাটি লৈছোঁ তাৰপৰা জলকীয়া দুটা দি দিম আৰু এনেকৈ চিম্পুলকৈ বনাম বাঁহগাজৰ ভাজি ভাল লাগে খাই অকণমান তিতি লাগে বাৰু কিন্তু একো নাই ভাল লাগে খাই পিছত কি বনালোঁ সকলোবোৰ দেখুৱাম আৰু লগতে বনাইছোঁ টেঙা দালি যে গৰম ৰ'দ দিছে আজিও ৰ'দ দিছে পূৰা টেঙা খোৱাটো ভাল গৰমত আৰু টেঙা দালি বনাইছোঁ পিছত সকলোবোৰ একেলগে দেখুৱাই দিম আৰু এইফালে ভতিজাকো স্কুল পঠিয়াই দিলোঁ খুৱাই বোৱাই ধুনীয়াকৈ এতিয়া লাহে বনাই থাকিম আৰু সকলোবোৰ আৰু এইফালে চাওক মোৰ চব বনাই হৈ গ'ল সকলোবোৰ বনাই মেলি হৈ গ'ল মানে তাৰপিছতো মই দেখুৱাম বুলি কৈছিলোঁ যিহেতু ৰেচিপি হিচাপত দেখুৱাই থাকিবলৈ মানে বৰ সময় লাগে আৰু ভিডিঅ' কৰি থাকিবলৈ সময় নহয় তাকে হৈ গ'ল বনাই মেলি আপোনালোকে দেখুৱাই আছোঁ চাওক এয়া হৈছে কণ বিলাহী আৰু কচু তাৰপিছত এয়া মাগুৰ মাছ বনাইছিলোঁ যে এনেকৈ বনাইছিলোঁ তাৰপিছত এইফালে বাঁহগাজৰ ভাজি এয়া আৰু এইফালে টেঙা দালি চাওক হৈ গ'ল আৰু এফালে চাওক এতিয়া আমি পুখুৰী পাৰৰ পৰা আমি বৌ আৰু মই আহিছোঁ দুইজনীয়ে মানে গৰু আনিছা নেকি অঁ এইফালে আমাৰ খুৰী এজনীয়ে গৰু আনিছে চাওক এইফালে দেখিছে নাই জানো এইয়া কি ঘুৰুং ঘাৰাং গাইছে আৰু দিনটো মানে ইমানেই ৰ'দ মানুহ ওলাব নোৱাৰে আৰু এতিয়া একদম বতৰ ঘুৰুং ঘাৰাং পূৰা বৰষুণ আহিব ন কোলা মোলা কৰি আহিছে আৰু ক'ত জংঘলে মাজে সোমাইছে চাবা দেই কি বস্তু বিচাৰি আহিছোঁ ক'ম বাৰু এতিয়া মানে মাগুৰ মাছ আনি থোৱা আছে ভেদাইলতা বিচাৰি আহিছোঁ আমি দুইজনীয়ে এইফালে বৌ এয়া আছে জানো আৰু আমি দুজনী পূৰা এতিয়া ভেদাইলতা বিচাৰি আহিছোঁ চাওক
দেখাই নাইচোন, আপুনি দেখিছে জানো? এইডোখৰত নাই, এই আগলৈ আছে, আগৰ পথাৰলৈ যাওঁ। পানী হৈ আছে নেকি? বৰষুণ দিছে যে। অঁ বোকা হৈছে অলপ অলপ, আছে পানী হৈছে আৰু। অঁ জানে মই চিনি নাপাওঁ দে, এইবোৰ খাই মৰিব নালাগে বলক। পাই গ'লো ন, এইফালে চাগে ভেদাইল এটা ধুনীয়া হৈ আছে আকৌ ইয়াত ন। হয় নহয় এইটো? নহয় হয়, এইফালে চাওক। অধিক মাছত বগলী কণা এফালে চাগে ইয়াত ভেদাইল এটা বিচাৰিলোঁ, পালোঁ, মই ইমানখিনি পালোঁ বাৰু। ভাল হৈছে। অঁ পূৰা লতা সতি আছে। গছটো সেই গোটেই গছজোপা ইয়াতে হেৰি হৈ গৈছে। হৈ যাব নষ্ট কৰিবলৈ মন নাযায় পুৰুকীয়া বস্তু কেতিয়াবা আপুনি ওপৰলৈকে আছে ওপৰত আছে, ওচৰত নাই। এইখিনি চাওঁ, এইখিনি চাওঁ, এইফালে চাওঁ, এইফালে এইখিনি চাওঁ, এইখিনি চাওঁ, কি ধুনীয়া হৈছে, এইখিনি চাওঁ। পাতবোৰ ডাঙৰ হৈ গ'লগৈ। এই চাওক, এয়া ভেদাইল এটা পালোঁ আৰু এতিয়া বলক যাওঁ, মাগুৰ মাছৰে খাব লাগিব এয়া। আৰু আমি পথাৰ দি আহি এইফালে খুৰীহঁতৰ বাৰীত সোমালোহি, আৰু সেইফালে চাওক গোল নেমু চাব দেই, কিমান গোল নেমু লাগি আছে। এইবিলাক চাওক, এইয়া আন্ধাৰ হৈ গ'ল যে, মানে বৰষুণ দিব পূৰা এতিয়া, দবা বৰষুণ আহিব আৰু এতিয়া। চাওঁ সেইটোক চাওঁ। মানে এইপিনে চাওক, এইপিনে চাওক। আৰু এইকেইটা চা আকৌ। পৰিলে উঠোৱাৰ পিছত মোক উঠাবি হয় নাই? পানী আছে ভেদাইল এটা পাম নাই ক'ব, পাম ইমান ক্ষীণ মানুহ যদি পাম নাই বুলি কৈছ যে আনে কপৌ ফুল বাৰু এতিয়াও ফুলে নাই বাৰু, চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। ফুলজোপা চাওক।